নজানন্ত কৃষক মনত মিলৈ দুখ অধুমুখে আছে বখি হুয়ানি খবদ এহি বেলা তৈতে আজি মই এতিয়া দুলাইজনত আছো আৰু দুলাইজনত মানে ভাইটি ঘৰত আহিছো আজি তাৰ কোৱাৰ্টাৰ মানে নাম প্ৰসংগ কৰিব আছো সেইবাবে মই এতিয়া গা চা ধুই ৰেডি আছো ড্ৰেছ পিন্ধিম আৰু এফালে পুৰি এফালে প্ৰসাদৰ কাৰণে ৰেডি কৰি আছে এয়া মই বজাৰ কৰি আনিলো চব্জি আৰু এই চব্জিখিনি উলিয়াই আছে ইমান অভিজ্ঞতা নাই বজাৰ কৰা আজি যিটো দাম কৈছে সেইটোকে লৈ আহিছো বাৰ্গেনিং কৰা নাই চ' সেইখিনি চব্জি শিকিছো আৰু ভাইটি আহি পোৱাহি নাই এতিয়া ভাগৱত পাঠ হৈ আছে আৰু এফালে পুৰি আৰু বহুতে খানা ৰান্ধি আছে কি বনাইছে মানে বৰপ্ৰসাদ হয় বিশেষকৈ আমাৰ খানা বুলি ক'বলৈ বেয়া হয় পুৰি কি বনাইছে আৰু পুৰি বনাইছে এফালে দালি হৈ গ'ল চব্জি আছে এইবোৰ চব ৰেডি কৰি ৰাখিছে আৰু এফালে পুৰি কি পাৰিব মিক্সি পেষ্ট বনাব ঠিক আছে পনীৰ কাৰণে পেষ্ট বনাইছে মই বাকীখিনি দেখাম এফালে আগৰ পাঠ হৈ আছে অলপ আলোচনা কৰি আছো ৰামতে কে পিয়ায়ু কৃষ্ণ চৰিত অমৃত নৱনীতি হৰি কস্মৰণে আৰম্ভ কহিতি পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কৃষ্ণ কিংকৰ কৃষ্ণৰ হৰি ৰাম 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 মহাপুৰুষ কৃপাল গুৰুজনে এই ধৰাধাম কলনী মানুহে আহিছে ভাগৱত পাঠ কৰি আছে এনেকৈ চবকে ছাৰ্ভিচমেন হয় আৰু ময়ো অলপ ভাগৱত পাঠ শুনো আৰু আপোনালোককো ভাগৱত পাঠৰ অলপ শুনাই দিওঁ অলপ মই ভাগৱত পাঠ তালৈ যাওঁ থুগুল মন নাহি সুখ শান্তি নপান্ত উপায় একো মনে গুণী গান্থি ব্ৰহ্মজ্ঞান চিন্তন্ত মনত নাহি সুখ নজানন্ত কৃষক মনত মিলৈ দুখ অধুমুখে আছে বখি হুয়ানি খবদ এহি বেলা তৈতে খানা ৰেডি হৈ গ'ল বৰ চব ৰেডি ন আজি বৰ ডিব্ৰুগড়ৰ পৰা আহিছে পুৰা লাগিছে মানে 11 বজাৰ পৰা লাগি আছে আৰু এফালে চবেই কামত ব্যস্ত হৈ আছে মাইনাকেইটা কি কৰিছা তোমালোকে এনেই আৰু এওঁলোক আহিছে ডিব্ৰুগড়ৰ পৰা হাই তোমাৰ নামটো কি আছিলে নামটো কৈ দিয়া দেৱলীনা চেতিয়া বহুত ধুনীয়া নাম আৰু ভাইটিৰ নামটো কি আছিলে মোৰ নাম প্ৰজ্ঞাত চেতিয়া আৰু এইফালে ভাগৱত পাঠ কমপ্লিট হৈ গ'ল ভাগৱত পাঠ পঢ়ি আছে আলোচনা কৰি আছে আজি প্ৰথম এটা কাম কৰিলোঁ ভাগৱত পাঠৰ মই কিছুমান জনাই নজনাই মানে ব্যাখ্যা কৰিলোঁ যদি কোনোবাই ভাইটি হাই কৈছে আৰু ব্লগটো এনেকৈ বনাইছোঁ কিন্তু সৰু হ'ব চ' এতিয়া আমি মানে প্ৰসাদ দিয়া হ'ব প্ৰসাদ মানে কি চবৰে এই খানাটো হ'ব যিহেতু খোৱাৰ টাইম হৈ গৈছে আৰু এইখিনি খোৱা বস্তুখিনি হৈ আছে মই দেখাম আৰু চাই থাকিব গোটেই সম্পূৰ্ণ ভিডিঅ'টো পইচা